Hi everyone, আজি আপোনালোকৰ মাজলৈ কেকৰ আইটি বেলেগ ধৰণে বনোৱা সুন্দৰ আৰু সোৱাদযুক্ত ৰেচিপি লৈ আহিছো। আপোনালোকে এনেদৰে বনাই চাবচোন। তেনেহলে আহক ভিডিওটোৰ কাৰণে মই কেকৰাখিনি ধুই পেলাই এনেদৰে সাফা কৰি লৈছো। ইয়াৰ কাৰণে মা মছলাবোৰ হ'ল ৰেড চিলি পাউডাৰ অকমান দিম, ইয়াৰে পিয়াজ এটা এনেদৰে কাটি লৈছো, জলকীয়া, আদা নহৰুৰ পেষ্ট, মিট মছলা, গৰম মছলা, জিৰাৰ পেষ্ট, নিমখ, হালধি আৰু মিঠাতেল। প্ৰথমে কেকৰাখিনি মিক্সিত পিছি লম। পিছি লবৰ কাৰণে মই ইয়াত অকমান পানী দি লৈছো। আৰু এয়া এনেদৰে মিহিকৈ পিছি লৈছো। তেলখিনি গৰম হৈছে, ইয়াত এতিয়া পিয়াজ আৰু জলকীয়াখিনি দি দিছো। এইখিনি এতিয়া অকমান এনেদৰে ভাজি লম। সোৱাদ অনুসৰি নিমখ দি দিছো। হালধি, পিছি লোৱা জিৰাৰ পেষ্টখিনি দি দিছো। আদা নহৰু পেষ্ট, গৰম মছলা, মিট মছলা, আৰু ৰেড চিলি পাউডাৰ অকমান দি দিছো। এতিয়া পিছি লোৱা কেকৰাখিনি দি দিছো। এইখিনি এতিয়া এনেদৰে অকমান ভাজি লম। এতিয়া ভালদৰে সিজিবলৈ ঢাকনি দি দিছো। মাজতে মই পানী অকমান দি দিছিলো। এতিয়া ইয়াৰ পানীখিনি মই একেবাৰে শুকুৱাই লম। মাজে মাজে এনেদৰে লৰাই দি থাকিব। আৰু এয়া কেকৰা ভাজিখিনি ৰেডি হৈ গ'ল। একদম মাছৰ কণীৰ দৰে হৈ গৈছে নহয়নে? তেনেহলে আজিৰ ভিডিওটো চাই আপোনালোকে কেনে পালে? ভাল লাগিলে লাইক কৰিব, কমেন্ট কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ আহিছো, ধন্যবাদ।